নমস্কাৰ। আজি আমি এই ভিডিঅ'ত কাঞ্চন বৰুৱাদেৱৰ পুৱতি তৰা কিতাপখনৰ কাহিনীভাগ আলোচনা কৰিম। দেশপ্ৰেমিক অমূল্য। পৰাধীনা দেশ মাতৃৰ কথা ভাবিলে অমূল্যৰ মনে আৰু নামানে। পাহৰি যায় সীতাৰ কথা, সুশান্ত সুলেখাৰ কথা। বুকুৰ পুৰণিত দুদণ্ড মুক্তিৰ সপোন দেখি উদণ্ড হৈ ঘূৰি ঘূৰি সোমাই পৰে চৰকাৰী আলহী ঘৰত। মাজে মাজে ওলাই আহে, কিন্তু বাহিৰত তিষ্ঠিব নোৱাৰে। 16 বছৰৰ পৰা 25 বছৰ বয়সলৈকে সীতাৰ বিবাহিত জীৱনৰ এই অভিজ্ঞতা। সীতাই আজি আন দিনাতকৈ 1 ঘণ্টাৰ আগতেই বিচনা এৰিছে। বহুদিনৰ মূৰত পিন্ধি লয় সীতাৰ একেসাজ ভাল ৰিহা মেখেলা। নিজক সম্পূৰ্ণ প্ৰস্তুত কৰি সীতাই বিচনাখনৰ কাষ চাপি আহে। সুশান্তৰ গাত ধৰি লাহেকৈ মাতে। মাতৃভক্ত সন্তান সুশান্ত। আপদে বিপদে সীতাৰ একমাত্ৰ সহায়। দুখীয়াৰ ঘৰত জন্ম লৈ সুশান্তই তাৰ শৈশৱৰ পৰাই বুজিছে তাৰ কৰ্তব্য দায়িত্ব কিমান বেছি। চকু মোহাৰি মোহাৰি উঠি আহে সুশান্ত। কিয় ইমান সোনকালে জগাই দিলি মা? সীতাই সামান্য মিচিকে কয়, আজি পুৱাৰ কথা তই পাহৰিলি নেকি? ৰ'দ উঠাৰ লগে লগেই পুৱতি নিশাৰ সুপ্ত চহৰখন কৰ্মব্যস্ততাত চঞ্চল হৈ উঠে। বাহিৰৰ নিৰ্মল আকাশৰ তলত কাৰামুক্তিৰ প্ৰথম চমকা উজ্জ্বল পোহৰে ডেকাৰ চকুত ছাট মাৰি ধৰে। তাৰ ফালে আগবাঢ়ি অহা নাৰী মূৰ্তিগৰাকীৰ ওপৰত চকু পৰাৰ লগে লগে অধীৰ আগ্ৰহত দুখো জাগুৱাই গৈ সীতা সীতা বুলি চিঞৰি উঠে। 2 বছৰৰ বিৰতিৰ পাছত সীতাই এবাৰ অমূল্যক ভৰিৰ পৰা মূৰলৈকে চাই লয়। তাৰ পাছত দুয়ো ঘৰলৈ খোজ লয়। দুখময় জীৱনৰ মাজেৰে সৰু এটা সুখৰ সপ্তাহ। নিশাৰ খন্তেকীয়া মধুৰ সপোনৰ দৰেই সিও চাই থাকোঁতেই শেষ হৈ যায়। বাহিৰৰ আহ্বানৰ ওচৰত ঘৰৰ আকৰ্ষণ তুচ্ছ কৰি অমূল্য আকৌ যায়গৈ দূৰলৈ। সীতাৰ স্নেহ প্ৰীতি, সুশান্ত সুলেখাৰ হেঁপাহ ভক্তিও অমূল্যক আৰু ধৰি ৰাখিব নোৱাৰে। বহুদূৰ গাঁৱত লাগিছে মহামাৰী। ধুমুহাই জাকৈ তাৰ বাতৰি লৈ ওলালহি ৰমেন। আকৌ ধুমুহাৰ দৰে ওলাই যায় 2 বন্ধু। দেশ সেৱাৰ উগ্ৰ নিচাত আত্মহাৰা অমূল্যই ভুলতো এবাৰ ভাবি নাচায় তাৰ পৰিয়ালটোৰ কথা। দিনৰ পিছত দিন, বছৰ পিছত বছৰ ঘূৰি আহে। ঘূৰি নাহে মাথো অমূল্য। ঘৰত নাই, জেলত নাই, আনকি দূৰৈৰ গাঁৱতো আৰু নাই। সীতাই একো বুজিব নোৱাৰে অমূল্য আচলতে কি হ'ল। হতভাগ্য সুশান্ত। শৈশৱ এৰি কৈশোৰত ভৰি দিয়াৰ লগে লগেই সি তাৰ ক্ষুদ্ৰ জীৱনৰ সকলো আশা, সকলো হেঁপাহ জলাঞ্জলি দি 12 বছৰ বয়সৰ পৰাই জীৱিকাৰ তাৰণাত দুৱাৰে দুৱাৰে ঘূৰিব লগাত পৰে। এদিন ঘৰৰ পৰা 80 মাইল আঁতৰত থকা এখন অচিনাকি চহৰলৈ এটা তুচ্ছ চাকৰিৰ আশাত সুশান্ত আহিছিল। কিন্তু সকলো চেষ্টা কৰিও চাকৰিটো নাপাই হতাশ হৈ পুনৰ ঘৰলৈ যাবলৈ বুলি ৰাস্তাৰ কাষত অপেক্ষা কৰি আছিল। কিন্তু বাছ অহাৰ আগতেই হঠাৎ সেই আলিয়েদি জয়ধ্বনিত আকাশ কঁপাই আহিলে বিৰাট এটা ৰাজনৈতিক শোভাযাত্ৰা। সুশান্তৰ চকু আগতেই ৰাজআলি ৰঙা হৈ পৰিল নিৰস্ত জীৱনতাৰ ৰঙা তেজেৰে। সুশান্তও বাদ নপৰিল। পিছদিনা পুৱতি নিশা খন্তেকলৈ জ্ঞান পাই সুশান্তই প্ৰথমবাৰলৈ চকু মেলি চাই দেখে যে নিৰ্জন অচিন হাবিৰ সেউজীয়া পৃথিৱীত বিচিত্ৰ ফুলেৰে ফুলাম কৰি তোলা গুলমোহৰ দুডালৰ গুৰিত সি পৰি আছে। তাৰ ওচৰতে থিয় হৈ আছে এজনী কিশোৰী। অজ্ঞাত তাইৰ পৰিচয়, অপূৰ্ব তাইৰ ৰূপ, অভিনৱ তাইৰ অংগাবেশ। সুশান্তই হেহাই হেহাই সুধিলে, তুমি কোন? কোৱা মোক, কাৰ কুঁৱৰী তুমি? সুশান্তৰ মুখৰ মাত ওলোৱাত ছোৱালীজনীয়ে মা মা বুলি দৌৰ মাৰিলে। বিচনাৰ একাষে এগৰাকী অচিনাকি বিধৱা, আনহাতে সুশান্তৰ কুঁৱৰী। দুয়োৰে স্থিৰ দৃষ্টি সুশান্তৰ মুখত। সুশান্তই চকু মেলাৰ লগে লগে বিধৱাই ওচৰত বহি বৰ আগ্ৰহেৰে 1-2টা প্ৰশ্ন কৰে। প্ৰবল জ্বৰৰ মাজত এদিন দুদিনকৈ 15টা দিন পাৰ হৈ যায়। দুজনী সম্পূৰ্ণ অচিনাকি নাৰীৰ শুশ্ৰূষাত সুশান্ত এদিন সুস্থ হৈ উঠে। ৰোগশয্যা এৰি অলপ অলপ খোজকাঢ়িব পৰা অৱস্থাৰ পৰাই প্ৰতি পুৱা ধাত্ৰী আৰু ৰোগী গুচি আহে ঘৰৰ পিছফালৰ টিলাটোৰ সিপাৰে থকা সৰু নিৰ্জন হাবিডৰালৈ। ঘৰৰ ভিতৰৰ মূল্যহীন পৰিচয় ত্যাগ কৰি খন্তেকতে দুয়োৰে কাষত হৈ পৰে কোঁৱৰ আৰু কুঁৱৰী। কিন্তু সুশান্তৰ দুৰ্বল শৰীৰটো ক্ৰমাগত সবল হৈ উঠাৰ লগে লগে এই পৰিপূৰ্ণ তৃপ্তিৰ মাজতো তাৰ মনত পৰে মাকলৈ, সুলেখা আৰু বসন্তলৈ। কোনোমতেই সি নিজৰ ঘৰখনক পাহৰিব পৰা নাই। কুঁৱৰীৰ সান্নিধ্য তাৰ ওচৰত যিমানেই সুখৰ হওক, মধুৰ হওক, তাৰ মাজতো প্ৰতি মুহূৰ্ততে নিজৰ বিবেক বুদ্ধি মনুষ্যত্বই
সুশান্ত সোঁৱৰাই দিয়ে সীতাৰ কথা, নিজৰ কৰ্তব্যৰ কথা। সেই কৰ্তব্যৰ তাগিদাতেই কুঁৱৰীক এৰি কোঁৱৰ আজি ঘৰলৈ উলটিব। কুঁৱৰীৰ মুখত বন্ধু সমাধি শব্দটো সুশান্তই শুনিছিল, কিন্তু তাৰ অৰ্থ বুজা নাছিল। বহুদিন আগতে এই গুলমোহৰৰ গুৰিতে মৰিছিল দুজন বন্ধু। দুয়ো আছিল নিস্বাৰ্থ দেশসেৱক। কিন্তু কিশোৰীয়ে নাজানে তেওঁলোকৰ পৰিচয়, কোনেও নাজানে। জানে মাথো বিধৱাই, জানে ঘৰৰ পুৰণা বৃদ্ধ চাকৰ জীউৰামে আৰু হয়তো দূৰৰ বস্তিৰ 2-4জনে। অতি তুচ্ছ, অতি সাধাৰণ দুটা ব্যৰ্থ জীৱন। সিহঁতৰ মৃত্যুত কাৰো একো ক্ষতি নহ'ল, হ'ল মাথো বিধৱাৰ অপূৰণীয় অসহনীয় ক্ষতি। বিধৱাই নগণ্য দেশসেৱক দুজনৰে এজনক জীৱনৰ সংগীৰূপে বৰণ কৰি লক্ষ লক্ষ দেশবাসীৰ লগতে তেওঁ এদিন জঁপিয়াই পৰিছিল ভাৰতৰ মুক্তি সংগ্ৰামত। ত্যাগ কৰিছিল জীৱনৰ সকলো সুখ, সকলো আনন্দ। চহৰৰ শেষ প্ৰান্তত থকা এই নিৰ্জন টিলাটোৰ নামনিত সজা জীৰ্ণ জুপুৰিটোতে এদিন নতুন উৎসাহেৰে পাতিছিল মধুৰ সংসাৰ। সেই মধুৰ আবেষ্টনীৰ মাজতে জন্ম হৈ কুঁৱৰীৰ। কিন্তু সুখৰ খন্তেকীয়া 5টা বছৰ শেষ হোৱাৰ আগতে হঠাৎ এদিন এই গুলমোহৰৰ গুৰিৰ মৰ্মান্তিক দৃশ্যটোৱে তেওঁৰ জীৱনলৈ আনি দিয়ে অসহনীয় বিপৰ্যয়। সধবাৰ উজ্জ্বল দীপ্তি খন্তেকতে পৰিৱৰ্তিত হৈ যায় বৈধব্যৰ কৰুণ মূৰ্তিত। লগে লগে আহে কঠোৰ সংগ্ৰাম, কষ্ট আৰু পৰিশ্ৰম। তথাপি বিধৱাই পৰাজয় স্বীকাৰ নকৰে। দেশৰ আহ্বানত এদিন গৰ্বেৰে যিখন ঘৰৰ পৰা পৰিয়ালৰ সকলো বাধা অগ্ৰাহ্য কৰি স্বইচ্ছাই এই দৰিদ্ৰতা বৰণ কৰি ওলাই আহিছিল, তাৰে পৰা যাচি দিয়া আশাতীত সাহায্য, সাদৰ আহ্বান প্ৰতিবাৰেই প্ৰত্যাখ্যান কৰিছে এই গৰ্বিত নাৰীয়ে। অভিযোগ কৰি অভিমান কৰি নহয়, হাঁহিমুখে জীৱনৰ অপৰাজীয় ব্যক্তিত্বৰে। বাপেকৰ ভয়াৱহ মৃত্যুৰ কথা বিধৱাই জীয়েকক জনোৱা নাই। কিয় অবাবতে এই শিশুৰ চিৰ আনন্দময়ী সৰল অন্তৰখন এটা স্থায়ী বিষাদ স্মৃতিয়ে ভৰাই তুলিব? আন মানুহকো জনোৱা নাই। ভাবে জনাই কি লাভ? দুমাহৰ আগতে সুশান্ত অচিনাকি আছিল যদিও আজি নহয়। নৰিয়া পাতিত অলপ অলপকৈ সুশান্তৰ মুখৰ পৰা তাৰ মাক বাপেক, ভায়েক ভনীয়েক প্ৰত্যেকৰে সম্পূৰ্ণ পৰিচয় বিধৱাই লৈছে। সেইখন ঘৰৰ সকলো খবৰ বিধৱাই জানে। সীতাই আজিলৈকে নাজানে অমূল্যৰ কথা। অমূল্য কি হ'ল? সুশান্তই নাজানে বাপেকৰ কি হ'ল। জানে মাথো বিধৱাই। জুৰিৰ পাৰৰ দুবৰীৰ সমাধিৰ তলত চিৰনিদ্ৰিত কুঁৱৰীৰ বাপেকৰ লগৰ বন্ধুজন আনৰ চিনাকি নহ'লেও কিন্তু বিধৱাৰ চিনাকি। মাজে মাজে বিধৱাই ভাবে বাপেকৰ কথা সুশান্তক জনোৱা উচিত, কিন্তু নোৱাৰে জনাব। কাৰণ নিজৰ জীয়েকক যেতিয়া কোৱা নাই, সুশান্তক কেনেকৈ ক'ব? মাথো ভাবি থৈছে যদি জীৱনৰ কোনোবা মুহূৰ্তত সীতাক লগ পাই তেওঁকেই জনাব। নাকান্দো বুলি কোঁৱৰক কথা দিও কিন্তু কুঁৱৰীয়ে বিদায় বেলাত সেই কথা ৰাখিব নোৱাৰিলে। দূৰৰ অকুৱা পকুৱা ৰঙা আলিটোৰ শেষ ভাঁজটোত সুশান্ত আৰ হৈ যোৱাৰ লগে লগে কুঁৱৰীও মাকৰ চকুক ফাঁকি দি আঁতৰি গৈ বন্ধু সমাধিৰ দুবৰিত পৰি নিৰলে কান্দে। সম্পূৰ্ণ দুমাহৰ পিছত বহু কষ্টেৰে সুশান্ত ভৰি দিয়েহি নিজৰ ঘৰত। ঘৰখনৰ কেউফালে অন্ধকাৰে আৱৰি আছে। সি মা মা বুলি চিঞৰি উঠে যদিও কোনো সঁহাৰি নাপায়। শেষত ঘূৰি ঘূৰি ৰান্ধনি ঘৰৰ পিৰালিত মাক অকলে অকলে বহি থকা দেখা পায়। সুশান্তক দেখিও মাকৰ কোনো পৰিৱৰ্তন নেদেখি সি মা তোৰ কি হৈছে বুলি চিঞৰি উঠে। তেতিয়া মাকে তাক কপা কপা মাতেৰে কয়, তই আহিলি সুশান্ত? কিয় আহিলি? কাৰ কাৰণে আহিলি? তই যাগৈ যা। মাকৰ এনে ব্যৱহাৰ সুশান্ত আচৰিত হৈ উঠে আৰু মাকৰ গাত ধৰি জোকাৰি জোকাৰি চিঞৰি উঠে, মা এইবোৰ তই কি কৈছ? তেতিয়া মাকে সুলেখা আৰু অনন্তৰ মৃত্যুৰ বাতৰি সুশান্তক দিয়ে। লগে লগে সুশান্তৰ দুৰ্বল শৰীৰটো অৱশ হৈ যায় আৰু কঁপি কঁপি মাকৰ কাষতে মাটিত বহি পৰে। মাত্ৰ 2 মাহৰ ব্যৱধানত সিহঁতৰ সৰু সংসাৰখন যে এনেকৈ থানবান হৈ যাব সি কেতিয়াও ভবাই নাছিলে। বুকুৰ আপোনজনক ঘৰখনত ধৰি ৰাখিব নোৱাৰি সীতা দুখত ভাগি পৰিছিল। এইবাৰ কিন্তু ঘৰখনে সীতাক আৰু ধৰি ৰাখিব নোৱাৰিলে। সুশান্ত আৰু বসন্তক বুকুত বান্ধি সীতাই এইবাৰ এটা অনিৰ্দিষ্ট যাত্ৰা আৰম্ভ কৰিলে। এনেকৈ আৰম্ভ হয় তিনিওৰে নতুন জীৱন। বছৰ পাছত বছৰ পাৰ হৈ যায়। ইয়াৰ ভিতৰত সুশান্তই ক'ত যে কিমান চাকৰি কৰিলে তাৰ কোনো হিচাপ নাই। স্থায়ী এটা চাকৰি, এডোখৰ ভাল আশ্ৰয়ৰ আশাত সুশান্তই বাগৰি ফুৰে বিভিন্ন ঠাই। নেশ্যনেল ইণ্ডাষ্ট্ৰী, যাৰ মালিক হৈছে গভৰ্ণৰ, তেখেত কলিকতাৰ স্থায়ী বাসিন্দা। কাৎচিত কেতিয়াবাহে অসমলৈ তেওঁ আহে। মালিক নিজে অনুপস্থিত থাকে যদিও তেওঁৰ সেই অভিনৱ নামটোৱে নেশ্যনেল ইণ্ডাষ্ট্ৰিজৰ কেউফালে বিয়পি থাকে। এই নেশ্যনেল ইণ্ডাষ্ট্ৰীৰ
তাতে সুশান্তই কুলিৰূপে কাম কৰে। কাম কৰি থকা সময়তে হঠাৎ এদিন এটা দুৰ্ঘটনাৰ সংকেত বাজি উঠিল। লোক গলোৱা তিনিটা বিৰাট বিৰাট কিউপিলাৰ আকস্মিক বিস্ফোৰণ হৈ যায় আৰু গলা লোৰ সোঁত এখন নৈৰ দৰে ভয়াৱহ গতিৰে কৰিডৰেদি বৈ আহিছে। তাৰ উগ্ৰ তাপত দুয়ো কাষৰ ওখ পকী বেৰবোৰৰ চিমেণ্ট ফটফট শব্দ কৰি ফাটি গৈছে। প্ৰধান মেচিন শ্বপটো, পাৱাৰ হাউচ আৰু নেশ্যনেল ইণ্ডাষ্ট্ৰীৰ গুদামঘৰটো বচাবৰ বাবে সুশান্তই চেষ্টা কৰিলে। তাৰ বাবে সি নতুনকৈ সজা বিশেষ ধৰণৰ এটা ৰুম সুশান্তই সাঁতুৰি মাৰি ভাঙিলে। এই কামত জগুৱাৰ লক্ষ্মণে সুশান্তক সহায় কৰিলে। হঠাৎ জুইৰ নৈখন তীব্ৰগতিত সেই দিশত বৈ আহি কাষৰ নলাটোত পৰিলগৈ। এই কামত সুশান্তৰ ভৰি এটাৰ গুৰুহা পৰিলে। পুৰা ভৰিটোত অসহনীয় কষ্টৰ মাজতো আত্মতৃপ্তিত পূৰ্ণ হৈ উঠে সুশান্ত। সি ভাবিছে নেশ্যনেল ইণ্ডাষ্ট্ৰীৰ মূল্যৱান ঘৰটো সি জুই গৰাহৰ পৰা ৰক্ষা কৰি মহৎ কাম কৰা বুলি সুশান্তই প্ৰথমে ধাৰণা কৰিছিল। কিন্তু জগুৱাৰ লক্ষ্মণৰ মুখে কাৰখানাৰ বৰমূৰীয়াসকলে সুশান্তৰ ওপৰত কৰা অভিযোগ শুনি সেই ধাৰণা অচিৰেই সম্পূৰ্ণ বেলেগ হৈ গ'ল। অনুষ্ঠানৰ নতুন মূল্যৱান শ্ব'ৰুমটো নষ্ট কৰি সুশান্ত জগুৱাৰ লক্ষ্মণে ঘোৰ অপৰাধ কৰিছে। এই অপৰাধৰ বিচাৰ কৰিব খোদ মালিকে। সুশান্ত উপস্থিত হৈ গৈ মালিক গভৰ্ণৰৰ সন্মুখত। গভৰ্ণৰৰ সকলো প্ৰশ্নৰ উত্তৰ সুশান্তই নিৰ্ভীকতাৰে সৰলভাৱে দিলে। গভৰ্ণৰে ভাবি নাপালে সন্মুখৰ এই অপৰিণত বয়সৰ ল'ৰাটো অতি ধূৰ্ত দাম্ভিক নে প্ৰকৃততে সৰল সত্যনিষ্ঠ। তাৰ বিষয়ে জানিবলৈ গভৰ্ণৰৰ বৰ আগ্ৰহ হ'ল। সেইবাবে তেওঁ তাৰ বয়সৰ পৰা আদি কৰি পঢ়া শুনা আৰু পৰিয়ালৰ সকলো কথা সুধিলে। গভৰ্ণৰ অলপ অলপকৈ কোমল হৈ আহিল সুশান্তৰ ওপৰত। কথাৰ মাজত সুশান্ত অজ্ঞান হৈ মজিয়াত পৰি গ'ল। তাক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হ'ল। গভৰ্ণৰে সুশান্তৰ মাজত নিজৰ অতীতটো দেখা পালে। ঠিক সুশান্তৰ নিচিনাই এটা অকলশৰীয়া কোমলীয়া কিশোৰৰ ৰূপত পিতৃহাৰা কিশোৰ প্ৰদ্যুম্ন এদিন ঘৰৰ পৰা ওলাই গ'ল লক্ষ্যহীনভাৱে প্ৰায় নিৰুদ্দেশ যাত্ৰাত। বিনা উদ্দেশ্যে এদিন ইউৰোপগামী জাহাজত উঠি তেওঁ বহে। সেই জাহাজতে সমবয়সীয়া যুৱক উইলিয়ামছনৰ লগত তেওঁৰ চিনাকি হয়। দুয়োৰে মাজত প্ৰগাঢ় বন্ধুত্ব গঢ় লৈ উঠে। বিদেশী বন্ধুৰ সান্নিধ্যত তৰুণ প্ৰদ্যুম্নৰ মনৰ বৈৰাগ্য জীৱনৰ অস্থিৰতাৰ লগে লগে শান্ত হয়। পৰিৱৰ্তন হয় সাংসাৰিক দৃষ্টিভংগীৰ। উইলিয়ামছনৰ দেউতাকৰ বিৰাট কাৰখানাত 5 বছৰ ইঞ্জিনিয়াৰিং শিক্ষাৰ প্ৰশিক্ষণ লয়। তাৰপিছত তেওঁ স্বদেশলৈ ঘূৰি আহে আৰু লগত লৈ আহে বন্ধু উইলিয়ামছনক। দুজন উৎসাহী তৰুণৰ যুটীয়া উদ্যম অপ্ৰাণ চেষ্টাৰ শুভফল হিচাপে কোনোবা পৰম বক্ষণত প্ৰথম প্ৰতিষ্ঠা হয় নেশ্যনেল ইণ্ডাষ্ট্ৰীৰ। একথা মাটিৰ ওপৰত তোলা সৰু এখনি চালি। 50 বছৰ আগৰ তাৰ প্ৰথম ৰূপ। আজি সেই সকলো গভৰ্ণৰ স্বপ্ন যেন লাগে। এদিন অন্তৰৰ গোটেইখিনি আগ্ৰহ লৈ তৰুণী জয়াই পৰম নিষ্ঠাৰে আঁৰি দিছিল আম পাতৰ পবিত্ৰ মালা। তেওঁলোকৰ ফেক্টৰীটো সক্ষম কৰি তুলিবলৈ আৰ্থিক সাহায্য যাচে স্বয়ং চৰকাৰে। তাৰ লগে লগে বিয়াৰ যৌতুক স্বৰূপেই যেন জয়াৰ দেউতাকে খুলি দিয়ে তাৰ নতুন নতুন শাখা। সুদূৰ বিলাতৰ পৰা উইলিয়ামছনৰ বাপেকে উপজাচি আগবঢ়ায় নতুন নতুন কৰ্মী আৰু নতুন নতুন উন্নত মেচিন। দুয়ো বন্ধুৱে উৎসাহ উদ্দীপনাৰে দেহ মন ঢালি কামত লাগি যায়। তাৰেই ফলস্বৰূপে এদিন ক্ষুদ্ৰ চালি বিৰাট কাৰখানাত পৰিণত হয়। সুদীৰ্ঘ 25টা বছৰ পিছত উইলিয়ামছনৰ জীৱনলৈ ক্লান্তি নামি আহিল। তেওঁ জন্মভূমিলৈ মনত পৰিল। কাৰোবাৰৰ সমুদায় অংশ গভৰ্ণৰক বেচি তেওঁ উভতি গ'ল আত্মীয় স্বজনৰ কাষলৈ। তেতিয়াৰ পৰাই ইণ্ডাষ্ট্ৰীৰ খুদ মালিক হয় গভৰ্ণৰ। হস্পিটেলত ভৰ্তি সুশান্তই চেতনা পাই বহু সময়লৈকে ধৰিবই নোৱাৰিলে সি ক'ত আছে। মাকৰ কাষতে এগৰাকী নাৰ্ছক দেখিছে। সি যিগৰাকী নাৰ্ছ গভৰ্ণৰ শুশ্ৰূষাৰ বাবে স্পেচিয়েল নাৰ্ছ হিচাপে ইয়াত নিয়োজিত। সুশান্ত অতিকৈ আচৰিত হৈছে এই নাৰ্ছক দেখি। তাতে আকৌ মাকক নিবলৈ গাড়ীও আহিছে। সুশান্তই এই ৰহস্য একো বুজি নাপালে। নাৰ্ছৰ লগত হোৱা বহু কথোপকথনৰ পাছত হস্পিটেলত তাক কোনে ভৰ্তি কৰিলে, নাৰ্ছক সুশান্তৰ শুশ্ৰূষাত থাকিবলৈ কোনে নিৰ্দেশ দিলে, এই কথাবোৰৰ অলপ আভাস সি পালে। লাহে লাহে নাৰ্ছ আৰু সুশান্তৰ সম্পৰ্কটো নিৰ্মল আনন্দৰে পূৰ্ণ হৈ উঠে। সুশান্ত হৈ পৰিল নাৰ্ছৰ ভায়েক। কিন্তু কেতিয়াবা সুশান্তৰ অন্তৰৰ সকলো ভাৱনা শক্তি গভীৰ হতাশাত অৱশ হৈ পৰে। তথাপি ভাবিবলৈ চেষ্টা কৰে বন্ধু সমাধিৰ পাৰত এদিন এৰি অহা তাৰ কুঁৱৰীৰ কথা। সম্পূৰ্ণ
এটা মাহত সুশান্ত সুস্থ হৈ উঠিল আৰু কামত হাজিৰ হ'লহি। কাৰখানাৰ সকলো বিষয়ববীয়াক লগ কৰিও তাৰ কামৰ সন্ধান সি নাপালে। সি বিমূৰত পৰিল। শেষত ছুপাৰ চাহাবে তাক ক'লে যে তাৰ কামৰ হুকুম খুদ মালিকে দিব আৰু মালিকে সুশান্তক মাতি পঠোৱাৰ কথাও ক'লে। আশা নিৰাশাৰ গভীৰ আকুলতা লৈ সুশান্তই জীৱনত এই তৃতীয়বাৰৰ বাবে গভৰ্ণৰ কোঠাত সোমালহি। গভৰ্ণৰে কেইশাৰীমান কথা থকা কাগজ এখন সুশান্তক পঢ়িবলৈ দিলে। এই ব্যৱস্থা মতে সুশান্ত এতিয়া ইণ্ডাষ্ট্ৰীৰ সাধাৰণ কৰ্মী হৈ নাথাকে। সুশান্ত এজন শিক্ষাৱৰ্তী ছাত্ৰ হ'ব লাগিব। এই ফেক্টৰীৰ সকলো শাখাৰ সকলো কাম খুঁটিনাটি মাৰি শিকিব লাগিব। কিন্তু শিক্ষাৰ ব্যৱস্থা তাতেই শেষ হোৱা নাই। এইবোৰৰ উপৰিও প্ৰতিদিনে 2 ঘণ্টা সময় শিক্ষকৰ ওচৰত বিবিধ বিষয় লৈ পঢ়িব লাগিব। মুঠতে এই অনুষ্ঠানটোৰ সম্পৰ্কে গভৰ্ণৰে যিমান জানে তাতকৈ বহুত বেছি সুশান্তই জানিব লাগিব, শিকিব লাগিব। তাৰ কাৰণে সুশান্তক সময় দিয়া হৈছে মাথো 4টা বছৰ। এটাকৈ কেইবাটাও বছৰ পাৰ হ'ল। সীমাহীন ধৈৰ্য অধ্যৱসায় গুণত নিৰ্দিষ্ট সময় বহু আগতে সুশান্তৰ শিক্ষাৱৰ্তী জীৱনৰ অন্ত পৰিল। শিক্ষা শেষ হোৱাৰ পিছত গভৰ্ণৰে সুশান্তক কোনো কামৰ দায়িত্ব নিদিলে। গভৰ্ণৰ আছে কলিকতাত। ইফালে সুশান্ত কামৰ বাবে অধৈৰ্য হৈ পৰিছে। সি কামৰ সন্ধান বিচাৰি বাৰে বাৰে গভৰ্ণৰলৈ চিঠি পঠায়, কিন্তু গভৰ্ণৰে কোনো উৎসাহ নেদেখালে। মাথো কিছুদিন বিশ্ৰাম লোৱাৰ উপদেশহে দিলে। নিৰুপায় হৈ সি শেষত বিশ্ৰাম লোৱাটোকে ঠিক কৰিলে। কিন্তু এসপ্তাহ বিশ্ৰাম কৰিয়েই সি অধৈৰ্য হৈ উঠিল। তাৰ হেঁপাহ হ'ল নিজৰ ফালৰ পৰাই সি তাৰ শক্তি অনুযায়ী নতুন কাম এটা কৰিব, যিটো কাম উপযোগী কৰি তুলিব পাৰিলে নেশ্যনেল ইণ্ডাষ্ট্ৰীৰ অৱস্থা বৰ্তমানতকৈ বহুত বেছি উন্নত হৈ উঠিব। সেই উদ্দেশ্যে সুশান্তই অনুষ্ঠানটোৰ এখন উন্নয়ন পৰিকল্পনা হাতত ল'লে। এইবাৰ সি নিজৰ আছুতীয়া সৰু অফিচটোৰ সৰু টেবুলখনত বহি প্ৰকৃত কামৰ আৰম্ভণি কৰিলে। সুশান্তই প্ৰস্তুত কৰা নেশ্যনেল ইণ্ডাষ্ট্ৰীৰ সৰ্বাংগীন উন্নতিৰ পৰিকল্পনা আঁচনিখন গভৰ্ণৰ বৰ ভাল লাগিল আৰু তাৰ ওপৰত তেওঁ ধ্যান দিলে। সুশান্তৰ এই আঁচনিখনৰ মতে ইণ্ডাষ্ট্ৰীৰ ভাবিব নোৱাৰা পৰিৱৰ্তন হৈ গৈছে। লাহে লাহে দিনে দিনে বাঢ়ি গৈছে তাৰ যান্ত্ৰিক অগ্ৰগতি। আনকি তাৰ লগে লগে সুশান্ত আৰু গভৰ্ণৰৰ সম্বন্ধটো বহু পৰিৱৰ্তন হৈ গৈছে। কিন্তু পৰিৱৰ্তন নহ'ল তাৰ বুকুৰ নিভৃত কোণত জীয়াই থকা সি পুৰণা অবুজ হেঁপাহকণ। গভৰ্ণৰৰ নাতিনীয়েক প্ৰিন্সেছক লগ পাই খন্তেকৰ কাৰণে সুশান্ত অপ্ৰস্তুত হৈ গৈছিল। কাৰণ আল্ট্ৰা মডাৰ্ণ আধুনিকা সুন্দৰীৰ সন্মুখীন হোৱাৰ সৌভাগ্য আগতে সুশান্তৰ কেতিয়াও হোৱা নাছিল। সুশান্তই ৰূপ দেখিছে, কিন্তু এনে ৰূপসজ্জা কেতিয়াও দেখা নাই। সুশান্তৰ সন্মুখত 2খন মুখ ভাঁহি উঠিছে। এখন আজি দেখা আৰু আনখন বহুদিনৰ আগতে হেৰাই যোৱা মুখ। প্ৰিন্সেছ যিমানেই সুশান্তৰ কাষলৈ যায় সি সিমানেই গুচি যায় বন্ধু সমাধিৰ কুঁৱৰীৰ কাষলৈ। গভৰ্ণৰে তেওঁৰ সম্পত্তিৰ আধা অংশ সুশান্তৰ নামত দিলে। সুশান্তই প্ৰথমে মান্তি নহৈছিল যদিও শেষত বাধ্য হ'ল। কিন্তু তাৰ বিনিময়ত সুশান্তই কম পৰিমাণে হ'লেও কিবা এটা ল'বলৈ গভৰ্ণৰক অনুৰোধ জনালে আৰু গভৰ্ণৰ মান্তি হ'ল। বন্ধু সমাধিৰ দাঁতিৰ সৰু জুৰিটোৰ কাষলৈ সুশান্ত আগবাঢ়ি গ'ল। জুৰিৰ পাৰত প্ৰতিপুৱা বহা পুৰণা শিলচটাৰ ওপৰত নিঃশব্দে সুশান্ত বহি আছে কুঁৱৰীৰ কথা ভাবি ভাবি। পাছফালৰ পৰা হঠাতে কোনোবাই মাতিছে, কোঁৱৰ কোঁৱৰ তুমি আহিলা। উচপ খাই একে জাপেই সুশান্ত থিয় হ'ল আৰু দৌৰি গৈ কুঁৱৰীৰ কাষ পালেগৈ। তাৰ অন্তৰৰ গোটেইখিনি আগ্ৰহ লৈ যেতিয়া কুঁৱৰীৰ মুখলৈ চালে তেতিয়া সি দুখোজ পিছুৱাই গৈ চিঞৰি উঠিল, কি আপুনি? তেতিয়া কুঁৱৰীয়ে ক'লে, মই কোঁৱৰ, বহুত বেলেগ হৈ গ'লোঁ নহয়। কুঁৱৰী কেনেকৈ কুঁৱৰীৰ পৰা প্ৰিন্সেছ হ'ল সেই সকলো কথা সুশান্তক বিৱৰি ক'লে। দূৰৈৰ পৰা উটি অহা কোঁৱৰ কুঁৱৰীৰ মুক্ত হাঁহিৰ ধ্বনিৰে শেষবাৰলৈ কঁপাই তুলিলে জুৰিৰ পাৰৰ বন্ধু সমাধিৰ সেউজীয়া দুবৰিৰ চিকুণ পাতবোৰ। কোঁৱৰ কুঁৱৰী দুয়ো অফুৰন্ত আনন্দেৰে ঘৰলৈ গ'লগৈ।